ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিব আলছো কি হৈ পাত্তা নাই ফাৰ্ষ্ট টাইম মটো ব্লগ ষ্টাৰ্ট কৰি দিলোঁ ভইচটো আহিব হেলমেটটোৰ কাৰণে যাই আছোঁ আজি ডিলাৰক লাগি তাৰমানে গাড়ীখন এটা চাইড ৰাইট চাইডটো টানি আছে সাউন্ড ডাউন আসেনে অহা নাই ফার্স্ট সেটআপ গম পোৱা নাই চেক কৰি কাম যদি সাউন্ডটো নাহেও তো নেক্সট মই ভাল এটা হেলমেট ল'ব লাগিব সেটআপটোৰ কাৰণে কি হৈ পাত্তা নাই আৰু হেলমেটটো ভাৰী আছে একদম ভাল নহয় ভাল হেলমেট এটা জৰুৰী ডমিনাৰৰ এইটো প্ৰব্লেম আছেই নাই কি মই নাজানো কিন্তু ৰাইট চাইডে একদম একদম নাটানে অলপ অলপ টানি থাকে মানে ক্ৰুজ কণ্ট্ৰলটো হোৱা নাই গাটো বেয়া কামতো নগলো কামটো আগতে কৰি আহোঁ আৰু ভাগাই ভাল লাগে কিন্তু দৌৰে কিন্তু গাড়ীখন আল্টিমেট দৌৰে ভিউটো কি আহি আছে মই গম পোৱা নাই এইটো কি হৈছে মই গম পোৱা নাই বাট চাই লওঁ কিমান দূৰ সহ্য কৰিব পাৰো যদি নোৱাৰি আৰু তে এটা নতুন আজি লৈয়ে আহিম ভাল কিহৰ কাৰণে ইমান নামি নামি যাই আছে ৱেটটোৰ কাৰণে কি বা ৱেটটোৰ কাৰণে আৰু একদম নইজ হ'ব পাৰে আৰু বতাহটো একদম তলেদিও সোমাই আছে ওপৰেদিও সোমাই আছে মই আগত যাই চাই ল'ম সাউন্ডটো কেনেকুৱা আহিছে চাই লওঁ ৰ'ব সাউন্ডটো কি আহিছে Yeah. Pop in, burning like this, ain't checking my wrist. Third is my shift. Rolling all night like flex. We look at the clips, these credits are lit. Stacking miles, I'm far away. আহি পালোঁ বৰমবুৰ আজি বজাৰ গৰমৰ তেলটো ভৰাই ল'লোঁ বহুত আগত আহে মোৰ সাউন্ডটোৰে চিন্তা বেলেগ একো চিন্তা নাই সাউন্ডটোৰে বেলেগ চিন্তা নাই অলছো হেলমেটটো বহুত নামি চকুক লাগি নামি আহে তথাপিও ষ্ট্ৰাগলটো কৰিব লাগিবই এইটো মোৰ ষ্ট্ৰাগল Yeah. Pop in, burning like this, ain't checking my wrist. Third is my shift. Rolling all night like flex. We look at the clips. আহি গ'লোঁ ৰিটাৰ্ণ ফোন কৰিছিলোঁ ছাৰ্ভিচ চেণ্টাৰত কৈছে কি ডমিনাৰৰ অলপমান ৰাইট ছাইডটো টানে অকণমান আৰু মোৰ সেইটোৱেই ফিল হৈ আছে অকণমান টানি আছে ফিল হোৱা নাই একচুৱেলি যেতিয়া মই গাড়ীখন এৰি দিওঁ না ক্ৰুজ কণ্ট্ৰলত তেতিয়া এইটো অকণমান এনেকৈ গুচি যায় তো সেইটোৱেই প্ৰব্লেম হৈ আছিল ফোন কৰিলোঁ এইটো নৰ্মেল থাকে চবতে আৰু মই ইউটিউবতো চাইছোঁ থাকে চবতে মানে মেক্সিমাম থাকেই আৰু যিহেতুকে মোৰ ফাৰ্ষ্ট ছাৰ্ভিচিং আহি আছে তো মই ফাৰ্ষ্ট ছাৰ্ভিচিঙত দেখাই ল'ব পাৰিম বুলি কৈছে এতিয়া আৰু মিছা মোৰো গা বেয়া ইমান দূৰ নাযাওঁ বৰম্বৰ পৰাই ফিৰি আহিলোঁ ফিৰি আহি এইটো ঠাইত ৰখিছোঁ এইটো একদম ঠাণ্ডা ঠাই তো মিছা ইমান দূৰলৈকে কিয় যাওঁ গাটো বেয়া লাগি আছে ফাৰ্ষ্ট ছাৰ্ভিচিং হ'বই 500 এতিয়া 138 কিলোমিটাৰ গৈছে তো আৰু খুব বেছি 2 সপ্তাহৰ ভিতৰত 500 মোৰ ক্ৰছ হৈ যাব লাগে তো তেতিয়াই দেখাই ল'ম এতিয়াতো এইটো প্ৰব্লেমটো নৰ্মেল বুলিয়ে কৈছে মানে কি আৰু মোৰ ফ্ৰেণ্ড এজনৰ আছে সিও চেম কথাটোৱেই কৈছে তো একো কথা নাই যাই থাকোঁ এতিয়া ঘৰলৈকে গাটো বেয়া অলপ ৰেষ্ট ল'ম ফাৰ্ষ্ট ছাৰ্ভিচিঙত নহ'লে ভিডিঅ' এটা কৰিম আৰু
একচুৱেলি মোৰ মোবাইলটো মানে কেমেৰাটো যিটো আছে সেইটো কেমেৰা নহয়, মোৰ মোবাইল হয়। এই মোবাইলটো ৱেইটটোৰ কাৰণে হেলমেটটো নামি যায় আছে। এনে নৰ্মেলি মই যদি হেলমেটটো মোবাইলটো ফুলি ইউজ কৰি আছোঁ তেতিয়া নামি যোৱা নাই। আগৰ ফালে ৱেইটটো বাঢ়ি আছে না, তো সেইকাৰণে নামি যাই আছে। আৰু হেলমেটটো একচুৱেলি ফিট হোৱা নাই, হেলমেটটো ফিট হোৱা নাই মোৰ লগত ইমান। তো নিজৰ ভিতৰত হেলমেট এটা ল'ব লাগিব বাছ, তেতিয়া আৰু কৰিব পাৰিম ভালদৰে মটৰব্লগ। মটৰব্লগ বিচাৰে নিবিচাৰে এটা কমেণ্ট দিব। এইটো মোৰ বাছ ট্ৰায়েল ভিডিঅ' আছিল, বা মই এনেই আৰম্ভ কৰিছিলোঁ, ষ্টাৰ্ট কৰিছোঁ আজি। তো যদি লাগে তেনেহ'লে মই দিম, আৰু যদি নালাগে দেন মই ব্লগিঙে কৰিম আৰু মটৰ ব্লগিং নকৰোঁ, যিটো মানে মই নৰ্মেলি কৰোঁ। এই মটৰ ব্লগিং চাই মই এটা মটৰ ৰাইড কৰিম। সেইটো ৰাইডটো হয়তো ভূটানো হ'ব পাৰে, নহ'লে এইটো অৰুণাচলো হ'ব পাৰে। ভূটানে কৰিম কিজানি ফাৰ্ষ্ট টাইম, ওচৰতে আছে আমাৰ ওচৰতে, বেছি দূৰ নহয়। তো ভূটানে ফাৰ্ষ্ট টাইম কৰিব পাৰোঁ। চাই লওঁ, চল' ৰাইডো হ'ব পাৰে বা ফ্ৰেণ্ডজনৰ লগতো হ'ব পাৰে। একচুৱেলি মই চল' যাই পোৱা নাই এতিয়ালৈকে, অকলে কেতিয়াও ট্ৰেভেল কৰি পোৱা নাই। ট্ৰেভেল কৰি পাইছোঁ বাট বাইক ৰাইড কৰি পোৱা নাই। যেতিয়াৰ পৰা বাইক লৈছোঁ তেতিয়াৰ পৰা গ্ৰুপতে ট্ৰেভেল কৰিছোঁ। বাট এইবাৰ আই উইল ট্ৰাই, মই চেষ্টা কৰিম চল' ৰাইডৰ কাৰণে। চল' ৰাইডত কেনেকুৱা কি হয় ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো সেয়ে ছাপৰ্টটো দেখালে হ'ল। ডিব্ৰু চৈখোৱা আহি পালোঁ, এতিয়া কেমেৰাটো খুলি ল'ব লাগিব। ইয়াতে খুলি ল'ম, আগত গৈ খুলি ল'ম।